হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব আৰু লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আমি আহি আছোঁ বৰভেটি নামঘৰ ভাগলৈ। ইতিহাসে গৰকা মালপথাৰত এই নামঘৰ ভাগ অৱস্থিত আৰু এই নামঘৰ ভাগ যোৰহাট নগৰৰ পৰা প্ৰায় 12-13 কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত ঐতিহাসিক বৰভেটি নামঘৰ ভাগ অৱস্থিত। নামঘৰৰ ভিতৰত আমি ধূপ-চাকি লগাই হৈ গ'ল, সেইবাবে ভাবিলোঁ ভেটিৰ চাৰিওফালটো ঘূৰি আহোঁগৈ। ইতিহাসত থকা মতে আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত মায়ামৰ সত্ৰাধিকাৰী অষ্টভুজ গোসাঁইয়ে দিনতেই তেখেতৰ পুত্ৰ সপ্তভুজে 1788 খ্ৰীষ্টাব্দত সমগ্ৰ অসমত সিঁচৰিত হৈ থকা শিষ্যসকলৰ আমন্ত্ৰণ কৰি গাইপতি একোচ পৰাকৈ মাটি দিয়াই মালপথাৰৰ দ ঠাইত শৰৎ কালত বৰভেটি বন্ধাইছিল বুলি জনবিশ্বাস আছে আৰু আমি কোৱা শুনা মতে এই ভেটি বন্ধাবৰ বাবে এই ঠাইত প্ৰায় 8,90,000 শিষ্য গোট খাইছিল। আৰু বৰ্তমানে এই ভেটিৰ উচ্চতা 360 ফুট আৰু 120 ফুট বহল। সমতলৰ পৰা এই ভেটিভাগ বহুগুণেই ওখ, সেয়েহে ইয়াক বৰভেটি বুলি নামাকৰণ কৰা হৈছিল ইতিহাসৰ মতে। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু কিবা ভুল পাল্টি হৈছে যদি ক্ষমা কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ মই লৈ আহিম।